মই আৰু মোৰ বন্ধু আমি বহুত ভাল বন্ধু আছিলোঁ। আমি দুয়ো এটা কোম্পানীত কাম কৰিছিলোঁ। আমি দুয়ো একেলগে যলৈ তলৈ সমানে গৈছিলোঁ। আমি দুয়ো ইজনে সিজনৰ ঘৰতো অহা যোৱা কৰিছিলোঁ। তাইৰ ঘৰত এজনী ভণ্টি, এটা বুঢ়া ককা আৰু মোৰ বন্ধু আছিল আৰু কোনো নাছিল ইহঁতৰ। মই গ'লে দুদিনমান থাকিবলৈ কয়, কিন্তু মোৰ বন্ধু আমাৰ ঘৰত গ'লে এদিনো নাথাকে, কাৰণ তাইৰ ঘৰত বুঢ়া ককা আৰু ভণ্টি থকাৰ বাবে ময়ো মনা কৰা নাছিলোঁ তাইক যাবলৈ। এদিনৰ কথা, আমি কাম কৰা কোম্পানীত আমাৰ ডিউটি বেলেগ বেলেগ হ'ল। 7 দিন দিনত আৰু 7 দিন ৰাতিত পৰিল। মোৰ বন্ধুৰ বহুত চিন্তা হ'ল ঘৰখনক লৈ, যিহেতু তাইৰ ৰাতিত পৰিল। সেইকাৰণে বন্ধুৱে মোক কেইদিনমান ইহঁতৰ ঘৰত ৰাতি থাকিবলৈ কৈছিল, কাৰণ মোৰ ডিউটি দিনত আছিল। তাইৰ কোঠাতে শুব কৈছিল। ময়ো মান্তি হ'লো। তাতে ভাত খাই মই শুই পৰিছিলোঁ। গৰমৰ দিন আছিল। কিন্তু তৃতীয় দিনা মই অলপ মদ খাই আহিলোঁ বাবে মই অহা অলপ দেৰি হ'ল। মোৰ বন্ধুৰ কোঠাতে বন্ধুৰ ভণ্টীয়ে ভাতৰ কাঁহী থৈছিল। মোৰ বন্ধুৰ ঘৰত অহা ৰাতি 11 বাজি গৈছিল। মোৰ অলপ নিচা লাগিছিল। মই ভণ্টীক উঠাবলৈ তাইৰ কোঠাত গৈছিলোঁ। লাইট অন আছিল তাইৰ ৰুমত। গৈ দেখা পালোঁ তাইৰ জাঞ্জিয়া এখনেৰে টোপনি লাগল। গৰমৰ বাবে হয়তো তাইৰ তেনে অৱস্থাটো দেখা পাই মোৰ বাৰিদাত ডাং খাই উঠে আৰু মই দেৰি নকৰি তাইৰ লগত শুই পৰিলোঁ। তাই সাৰ পাই মানে মই তাইৰ গাখীৰ চুপি আছিলোঁ আৰু তাই টোপনিত সাৰ পায়ো টোপনিৰ ভাও জুৰি থকাত মই তাইক বেছ চুদি পেলালোঁ।